এইখিনি মই লাহে লাহে পাৰিব আৰু আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰোঁ অসম দিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলোঁ যে সেলফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব লাগিব নে নাই কোন কোন আছে সেলফ হেল্প গ্ৰুপত চাওঁ কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ ফৰ্ম কোনে কোনে ললে থিয় হওক ফৰ্ম ললে ঠিক আছে এতিয়া আপোনালোকক কি কৰিব লাগিব আপোনালোকে এক মাহ 45 দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিল আপৰো মই এদিনেই সময় দিম এক মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম তানে 25,000 হৈ গ'ল 10,000 10ৰ লগত 25 35 এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় নে নাপায়